আঘাত পালে মানুহে সকলো সময়তে চকুৰ পানী নেপেলায়। কেতিয়াবা কেতিয়াবা মানুহ কঠিন হৈ যায়, যাক হাজাৰ চেষ্টা কৰিও ভাঙিব পৰা নাযায়। আনক দুখ দি বাচি থকাতকৈ নিজে দুখ পাই বাচি থকাটো বেছি ভাল। কাৰণ আনক কষ্ট দিলে উৰে জীৱন তেওঁৰ অভিশাপ মূৰত লৈ জীয়াবলগীয়া হয়। আমি এতিয়া এইখন সমাজত বাস কৰোঁ, য'ত এজন সৎ মানুহক বুৰ্বক বুলি ভবা হয়। ছোৱালীবোৰৰ মন পৃথিৱীৰ সকলোতকৈ স্পৰ্শকাতৰ ঠাই। এই মনে বহুত কঠিন বিষয় এটাক সহজে মানি লয় আৰু বহুত সহজ বিষয় এটাকো সহজতে মানি নলয়। মানুহক ভাল পোৱা দিলে মানুহে পশুৰ দৰে আচৰণ কৰে আৰু পশুক ভাল পোৱা দিলে পশুৱে মানুহৰ দৰে আচৰণ কৰে। তুমি হয়তো সময়ৰ হিচাপ ৰখা নাই, কিন্তু সময়ে তাৰ হিচাপ ছেকেণ্ডৰো ৰাখিছে। দায়িত্ব বস্তুটো সঁচাই বৰ অদ্ভুত। যিজনে পালন কৰে তেওঁ সকলো সময়তে দুখী হয়, আৰু যিজনে এৰি চলে তেওঁ কেৱল ডাঙৰ ডাঙৰ জ্ঞান দি যায়। মানুহে কেতিয়াও অকলশৰে থাকি ভাল নাপায়। সময় বা পৰিস্থিতিয়ে মানুহক অকলশৰীয়া কৰি দিয়ে। মানুহক মিছা কোৱা বা বিশ্বাসঘাত কৰাৰ অভ্যাস থাকিলে সেইটো এতিয়া এৰি দিয়া। কাৰণ তুমি যাক বিশ্বাসঘাত কৰিবা তেওঁ বিশ্বাসঘাত পাই পাই এদিন সতৰ্ক হৈ যাব, আৰু তুমি বিশ্বাসঘাত কৰি কৰি এদিন নিজেই বিশ্বাসঘাত পাই যাবা। নিজৰ সমস্যাবোৰৰ সমাধান যেতিয়া নিজকে কৰিব হয়, তেতিয়া নিজৰ সমস্যাবোৰৰ কথা নিজৰ মাজতেই সীমাবদ্ধ ৰখা ভাল। তেওঁক তুমি এতিয়া কন্দুৱাব নোৱাৰা, যিজনে তোমাৰ আগতে আপোনজনক হেৰুৱাই পাগলৰ দৰে কান্দিছে। নিজকে যদি শক্তিশালী কৰি তুলিব বিচাৰা, তেনেহ'লে কিদৰে অকলশৰে থকা হয় সেইটো আগতে শিকি লোৱা। মই মোৰ মতে থাকি ভাল পাওঁ, মানুহে মোক কি ক'ব সেইটো লগত মোৰ মতলব নাই। কাৰণ কিছুমান মানুহৰ জন্মই হৈছে আনক নিন্দা কৰাৰ কাৰণে। যদি কোনোবাই কেতিয়াবা তোমাক সৰু কৰিব বিচাৰে, তেতিয়া বুজিবা তুমি তেওঁলোকতকৈ বহুতো ওপৰত আছা। জীৱনত যদি ভালে থাকিব বিচৰা, তেনেহ'লে আনক বেছি ভৰসা নকৰিবা, কাৰোবাৰ পৰা একো আশা নকৰিবা, সকলোকে নিজৰ দৰে নাভাবিবা। মানি ল'লে তুমি ভাল, মানি নল'লে তুমি বেয়া। মূৰ্খ বুজি সহ্য কৰিলে তুমি ভদ্ৰ, মুখৰ আগত উত্তৰ দিলে তুমি অভদ্ৰ।